নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই প্ৰিয়ংকা কলিতা আৰু আপোনালোকে গম পায়ে যেন 2023ত আসাম কমান্ডো পোষ্ট আহিব 2000 বা 3000 আহিব সেইভাবে আপোনালোকে প্ৰস্তুতি চলাই আছে আৰু আপোনালোকৰ সুবিধা হোৱাকে মই আজি আলোচনা কৰিম আসাম কমান্ডো ৰিটেন এক্সামত আহা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এনসাৰ গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে আপোনালোকক ক'ব বিচাৰো যে মোৰ এই চেনেলটো সম্পূৰ্ণ নতুন হয় আৰু যোনে যোনে ভিডিঅ'টো চাই ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আহক আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু ইয়াত চাৰিটা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক ৰাজীৱ গান্ধীয়ে হৈছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী তাৰ পিছৰ প্ৰশ্নটো হৈছে ইটালীৰ ৰাজধানী কি আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ৰোম হৈছে ইটালীৰ ৰাজধানী তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলনত গান্ধীজীৰ শ্লোগানটো কি আছিলে আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কৰিম কিম্বা মৰিম এই ভাৰত ত্যাগ আন্দোলনতেই মহাত্মা গান্ধীয়ে এই বাক্যশাৰী কৈছিল যে কৰিম কিম্বা মৰিম তাৰ পিছৰ প্ৰশ্নটো হৈছে ছত্তীশগড়ৰ ৰাজধানী কি আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ৰায়পুৰ এই ৰায়পুৰেই হৈছে ছত্তীশগড়ৰ ৰাজধানী তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1885 চনত এই 1885 চনতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আৰু ইয়াৰ চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ অ পদ্মনাথ গোহাঁই বৰুৱা আৰু তেখেতেই হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ 7খন অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে নাগালেণ্ডৰ ৰাজধানী কি আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ কহিমাই হৈছে নাগালেণ্ডৰ ৰাজধানী তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰে তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত চৰকাৰৰ আইন 1935ৰ অধীনত কংগ্ৰেছে কেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1937 1937 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে মহাভাৰত মহাকাব্যৰ মতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত পাকজ্যোতিষপুৰৰ ৰাজ্যৰ কোনে শাসন কৰিছিল আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ঘ ভগদত্ত পিছৰ প্ৰশ্নটো হৈছে বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল আৰু ইয়াত চাৰিটা অপচন দিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ লক্ষীনাথ বেজবৰুৱাই হৈছে বাঁহী আলোচনীৰ প্ৰথম সম্পাদক তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনে মানক অসমলৈ মাতিছিল আৰু ইয়াৰে চাৰিটা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ বৰনচন্দ্ৰ বৰফুকনে অসমলৈ মান কঢ়িয়াই আনিছিল বা মাতি আনিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে
মোৱামৰীয়া বিদ্ৰোহ প্ৰথম পৰ্যায়ত কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াত 4টা অপচন দিয়া হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ 1769 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইয়াত 4টা অপচন দিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ঘ 1922 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে আকবৰনামা কোনে ৰচনা কৰিছিল আৰু ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ আবুল ফজল। আবুল ফজলে আকবৰনামা লিখিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি আছিল আৰু ইয়াত 4টা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ দ্য বেংগল গেজেট আৰু এইখন হৈছে ভাৰতৰ প্ৰথমখন বাতৰি কাকত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত হেমকোষ প্ৰথম প্ৰকাশিত হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 1900 চনত। 1900 চনত হেমকোষ প্ৰথম প্ৰকাশিত হৈছিল। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।